হেল্ল' গাইজ, তো ভাবিলোঁ আজি মই অলপমান ফুৰিবলৈ যাওঁ, গতিকে বাইকখন লৈ মই ৰাওনা হ'লোঁ টাউনৰ ফালে। গাইজ কিছু দূৰ আহি মই এটা তেল ডিফু পালোঁ। তো গাইজ তেল ডিফুত মই তেল ভৰাম বুলি সোমালোঁ আৰু দেখিলোঁ যে তেল ডিফুটো ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈ দিছে, এয়া চাওক। তো গাইজ ইয়াতে অকণমান সময় ৰ'লোঁ, ৰৈ ফটো উঠিলোঁ এনেকৈ। কিছু সময় ৰৈ আকৌ আমি ৰাওনা হ'লোঁ। তো গাইজ লাহে লাহে আমি টাউনৰ পালোঁ। টাউনৰ পৰাই ভাবিলোঁ কিবা এটা খাই লওঁ আৰু হোটেলত সোমাই আমি চাওমিন অৰ্ডাৰ দিলোঁ আৰু চাওমিন অৰ্ডাৰ দি ধুনীয়াকৈ আমি খালোঁ। খাই বৈ কৈ আকৌ ৰাওনা হ'লোঁ আমি আমাৰ লোকেশ্যনৰ ফালে।